বেক টু মাই চেনেল LJ হাজৰিকা আপোনালোকে LJ হাজৰিকা চেনেলটো চাই আছে আমি যাম এতিয়া কোনফালে যাওঁ নাজানো আমি আজি ফুৰিব যাবলৈ ওলাই আহিছোঁ মানে কি এতিয়া দাদা দোকানটো অলপ ৰখিছোঁ জিৰণি লৈছোঁ দাদা দোকানত এতিয়া দাদা দোকানৰ পৰা ওলাই যাম এতিয়া আমি কোন দিগি যাম এতিয়াও সম্পূৰ্ণভাৱে ক'ব নোৱাৰিম আমি যাম এফালে যোন দিগি যাম আমি ভাল ঠাই এটাত যামেই আমি ভাল ঠাই এটাত যাম আপোনালোকে ভিডিঅ'টো চাব স্কিপ কৰি নাচাব লাহে লাহে চাব বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি যাবলৈ ওলাইছো এইখন টেম্পু এখন মোৰ দাদা টেম্পু যাম এইজন দাদাজন আমি এইখন টেম্পুতে আজি ফুৰিব যাম চাই লওক আগৰ পৰা গ'লে টেম্পুখনত লেখা আছে লাহিৰাম হৈছে আমাৰ বৰ্তা টেম্পু এখন আমি যাম এইখনতে এতিয়া যাম আমি ফুৰিবৰ কাৰণে অৱশেষত আহি আমি পাই গ'লোহি পদুমপুখুৰী আমি এতিয়া দেখাই দিম আপোনালোকক পদুমপুখুৰী গোটেই এলেকাটোৱে পদুমে ভৰি আছে পদুম ফুলে ভৰি আছে গোটেই এলেকাটো পদুম ফুলে ভৰি আছে আপোনালোকে চাওক আমি বহুত কষ্ট কৰি আহিছোঁ এয়া পদুম ফুলৰ ওচৰত আমি এতিয়া পদুম ফুল নিচিঙো বাৰু আমি আপোনালোকক দেখাম পদুম ফুল চিঙাটো মানে কি হ'ল বেয়া কথা কিন্তু পদুম ফুল হৈছে ৰাষ্ট্ৰীয় ফুল আমি নিচিঙো আমাৰ চিঙা এলাউড নাই মানে কি হ'ল আমি যদি বিনা কাৰণত চিঙো তেতিয়াহ'লে আমি সংবিধানৰ মতে মানে আইনগত মতে দণ্ডনীয় হ'ম আমি এতিয়া পদুম ফুল নিচিঙো আপোনালোকক ওচৰৰ পৰা প্ৰত্যেকটা ফুল যদি হৈ আছে ফুল দেখা দিম আপোনালোকক তাত কলি এটা থাকে ন কলিটো দেখাই দিম আপোনালোকে ভিডিঅ'টো লাহে লাহে চাব স্কিপ কৰি নাচাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে আৰু কমেণ্ট এটা কৰি গম পোৱাই দিব আৰু কি কয় কৰিব আৰু বলক আজি আমি যাওঁ পদুম ফুলৰ কাষলৈ পদুম পুখুৰী আৰু গোটেই এলেকাটোতে পদুম আছে আপোনালোকক দেখাম মোৰ ড্ৰোন থকা হয় মই ওপৰৰ পৰা শ্বুট কৰি দেখালোঁ হয় মোৰ ড্ৰোন নাই সেইকাৰণে মই মানে কেমেৰা দিয়ে দেখুৱাম লাহে লাহে দেখুৱাম আপোনালোকে ভিডিঅ'টো স্কিপ কৰিব নাচাব লাহে লাহে চাই থাকিব এইজন দেখিছে পিছত আহি আছে এইজন মোৰ দাদা পিছত আহি আছে মালেই বলক আমি ভিডিঅ'টো মাজলৈ যাওঁ এতিয়া আমি গৈ আছোঁ পদুম ফুলৰ ওচৰত এয়া সুকুৰীয়া মূৰমূৰীয়া ৰাস্তা এদিগিও পুখুৰী সিদিগিও পুখুৰী এয়া দেখিছে পুখুৰী এইখিনিত নাই আগত আছে আমি আগলৈ গৈ আছোঁ আপোনালোকে আহি থাকক লাহে লাহে আহি আমি পাই গ'লোহি পদুম ফুলৰ পুখুৰী তাত দেখিছে পদুমৰ পাত এইবিলাক পদুমৰ পাত হৈ আছে পদুমৰ পাত হয় পাৱাৰটো আছে পদুমৰ পাতবিলাক এইবিলাক পদুমৰ পাত আমি বাৰু নাযাওঁ না আমি ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ এইবিলাক হৈছে পদুমৰ পাত চাই লওক সেৱা এটা জনাই লৈছোঁ আমি মানে কি হ'ল ইয়াত আমি নামি নাযাওঁ আমাৰ পাত প্ৰয়োজন নাই আমি ভিডিঅ' বনাব আহিছোঁ আমি বিনা কাৰণত আমি পাতবিলাক অনিষ্ট কৰিব বিচৰা নাই আগলৈ দেখিছেনে বহুত আছে পদুম চাওক এইবিলাক চব পদুম পাত হয় পদুম এতিয়ালৈকে ফুল দেখা নাই আমি ফুল চাবৰ কাৰণে যাম চব পদুমো দেখাইছোঁ পদুমৰ পাত কি সুন্দৰ পাত চাওক গোল কি ধুনীয়া লাগিছে চাওক এয়া পদুমৰ পাত বহুত ধুনীয়াৰ হয় ইয়াটোকে কয় বিউটিফুল বুলি কয় দেখাইছোঁ এই পৰা পদুমৰ ফুল জুম কৰিছোঁ চব পানী আছে আমি যাম সেয়াত আহিছে পদুমৰ কলি এইটো পদুমৰ কলি হৈ আছে পদুম ডাঙৰ হ'ব ফুলা নাই এইখিনিত এই আগত আছে পদুম ফুলি আছে এনেকৈ পদুম পুখুৰী পাৰত এয়া চাওক কিমান ঘাঁহ আছে চাওক এয়া পদুম পুখুৰী পাৰে বহুত ঘাঁহ আছে এয়া পদুম পুখুৰীৰ মাজত বহুত ঘাঁহ এইটো পদুমৰ আলি হয় ইয়াত ঘাঁহনিৰ মাজত আছোঁ আমি ঘাঁহনিৰ মাজে গৈ থাকিম আমি এতিয়া ঘাঁহনিৰ মাজে যাম আমি বহুত
একদম মস্ত ৰ'দ দিছে, মস্ত ৰ'দ কি কম, একে উপায় নাই। ৰ'দতে আহিলোঁ মানে কি হয়, ভাটিবেলা নোৱাৰোঁ আহিব, ভাটিবেলা মোৰ কাম থাকে। মানে কি মোৰ সৰুকৈ দোকান এখন আছে, আপোনালোকে জানেই চাগে, আগৰ ভিডিঅ' যদি চাইছে মোৰ দোকানখন দেখিছে, সৰুকৈ দোকান এখন আছে। দোকানখন মই ইভিনিং টাইমত এৰিব নোৱাৰোঁ, লাহে লাহে বহিব নাই। এইখন আমি ইয়াতে বহি আছোঁ, এইখন মানে কি হ'ল, এয়া গাঁৱৰ মানুহে বহিবৰ কাৰণে, চেয়া ল'বৰ কাৰণে এইখিনিতে জিৰণি লৈ সেই দুপৰীয়া সময়টো লৈ আছিলে। অলপ আগত ছোৱালী কেইজনীমান আমাক দেখি লাজ পাই গুচি গৈছে ক'ৰবাত কিবা কওঁ বুলি। আমিতো বেয়া লোৱা নহয়, আপোনালোকেতো গম পায়েই। দেখাতে কয় হ'ব পাৰোঁ কোলা, কিন্তু অন্ত খোলা। খোলা হ'ব পাৰোঁ, কিন্তু আমাৰ অন্ত খোলা, আমি অন্ত খোলা মানুহ। আমি যি কওঁ যি নকওঁ ডাইৰেক্ট কওঁ। আমাৰ লগত লুকুৱা মিছা বেয়া কিবা কিবি একো নাই, যি ক'ম ডাইৰেক্ট ক'ম আৰু কোনোবাই বেয়া পালে পাব, ভাল পালে পাব। আমি আৰু ডাইৰেক্টলি বয়। এতিয়া মই এইখিনিতে অলপ জিৰণি লৈছোঁ, জিৰণি লোৱাৰ পিছত আমি যাম। আকৌ অলপমান আছে আৰু মানে ওচৰতে আছে পদুম ফুল, আমি দেখাই দিম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ কৰি নাচাব, লাহে লাহে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি জনাব, আৰু আগলৈ যদি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি দিব। তেতিয়া আমি আপোনালোকৰ এটা কমেণ্টে আমাক কি কয়, আমাক উৎসাহ যোগায়, আমাৰ নিচিনা সৰু সৰু ইউটিউবাৰবিলাকক উৎসাহ যোগায়, আৰু আমি নেক্সট ভিডিঅ' বনাবলৈ সাজু হ'ব পাৰোঁ। বলক আমি যাওঁ এতিয়া পদুম ফুল ভালদৰে চাবলৈ। ওচৰতে আছে, আমি পানীত নামিব নালাগে, ওচৰৰ পৰাই চাম। ভিডিঅ'টো চাওঁ, বলক আমি ভিডিঅ'টো মাজলৈ যাওঁ। এয়া পদুমৰ পাতত বৰষুণৰ পানী ৰখি গ'ল। কালি আমাৰ এই চাইডে বৰষুণ দিছিল, আৰু পদুমৰ পাতত বৰষুণৰ পানী ৰখি গ'ল। চাই লওক, এয়া বৰষুণৰ পানী ৰখি গ'ল। এইবিলাক পদুমৰ পাত, পদুমৰ কলি ক'ত, পদুমৰ কলিটো হেৰাই গ'ল। সৌ দূৰত দেখিছেনে আপোনালোকে, সৌ দূৰত মানে কি হ'ল, মানে পানীৰ মাজত আছে। এতিয়া আমি যাব পৰা নাই, পানীৰ মাজত নাযাওঁ বাৰু। বহুত পদুম আছে, আপোনালোকে চাওক, পানীৰ মাজত বহুত পদুম। এই পাহ পদুম ফুল দেখিছেনে, ওচৰলৈ গৈ দেখাইছে। এই পাহ হৈছে পদুম ফুল, এই পাহ ওচৰতে আছে পদুম ফুল, এই পাহে পদুম ফুল। আৰু আগত আছে বহুতো পদুম ফুলৰ কলি আছে, আগত এনেকৈ বহুত আছে। ইয়াৰ আগত আছে কলি এনেকৈ। এই পাহ পদুম ফুল পাহ চাওক, এই পাহ বগা পদুম হয়, ইয়াত ৰঙা পদুম নাই, চব বগা পদুমে। ইয়াত ফুলা নাই, মানে কি হ'ল সৰুকৈ ফুলি আছে, ডাঙৰ হ'লে ফুলিব বাৰু। প্ৰকৃতি আৰু প্ৰাকৃতিৰ লগত জড়িত থাকিব, আৰু প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত ৰাখিব। যদি আপুনি এডাল গছ কাটে তেতিয়াহ'লে 5ডাল গছ ৰুব, তেতিয়া আপোনাৰ গোটেই চাওপাশটো আৰু ওচৰৰ গাঁওখনৰ পৰিৱেশটো ভাল হৈ থাকিব। গাঁওখনৰ পৰিৱেশটো ভাল হ'লে আমাৰ গোটেই চহৰখনৰ পৰিৱেশ ভাল হ'ব। চহৰখনৰ হোৱাৰ লগে লগে গোটেই মানে কি হয়, ভাৰতবৰ্ষৰ পৰিৱেশ ভাল হৈ যাব। আপোনালোকে এডাল গছ পুলি কাটাৰ আগতে 5ডাল ৰুই ল'ব। ঠিক তেনেদৰে মই এতিয়ালৈকে মানে কৈছোঁ, বহুত কমকৈ কৈছোঁ। মই ভৱিষ্যতে আৰু বেছি মানে কি হয়, ভালদৰে কৰিব চেষ্টা কৰিম, আৰু গছপুলিবিলাক ৰুবলৈ চেষ্টা কৰিম। আজি আমি আছোঁ এতিয়া পদুমৰ মাজত আছোঁ। মোৰ পিছ চাইডে চাওক, বহুত পদুম আছে, পিছ চাইডে বহুত পদুম। এতিয়া আমি পদুমৰ মাজত চাওঁ, আপোনালোকক আকৌ দেখুৱাই আছোঁ পদুমখিনি কেনেকুৱা আৰু কিমান ধুনীয়া লাগিছে। বহুত ভাল লাগিছে, বহুত সুখী মই আজি, বহুত সুখী আজি মই পদুমৰ মাজত থাকি। ব'লক আমি এতিয়া আকৌ দেখাই আছোঁ আপোনাক। এইটো দেখিছেনে, পদুমৰ চকটো মই ছিঙি আনিলোঁ, মৰম লাগিল কাৰণে ছিঙি আনিলোঁ। নিছিঙিম বুলি আহিছিলোঁ, ছিঙি দিলোঁ। আৰু এইটো খাম এতিয়া মই, খোৱাটো নেদেখাওঁ বাৰু। এইটো খাই ভাল লাগে। সৰু ফুট বগা ফুট দেখিছে, ইয়াতে গুটি আছে, গুটিকেইটা খাই বহুত ভাল লাগে। এতিয়া আমি খাম এইটো, আপোনালোকে চাই নাথাকিব। আপোনালোকক দেখালে ক'ৰবাত লোভ লাগি পেট ফুলিব বুলিহে মই দেখুওৱা নাই। অৱশেষত আমি মানে কি হ'ল, এতিয়া ভিডিঅ'টো আমি সামৰিম বুলি ভাবিছোঁ, মানে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। কিয়নো আমাৰ এতিয়া অলৰেডি গোটেইখিনি হৈ গ'ল। পদুম পুখুৰীত ঘূৰিলোঁ, পদুম পুখুৰীত ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। এতিয়া আমি ঘৰত যাম বুলি ওলাইছোঁ, ঘৰলৈ যাম। নহ'লে ঘৰৰ মানুহ ৰখি আছে, মাহঁত ৰখি আছে, মাৰিব নহ'লে ঘৰত যদি সোনকালে নাপাওঁ। বাৰু আজিলৈ আপোনালোকক বাই বাই দিলোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰিলোঁ। আকৌ আমি নেক্সট ভিডিঅ'টো লগ পাম আপোনালোকক। আপোনালোকে মোৰ চেনেলটো চাব নাপাহৰিব, LJ হাজৰিকা। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু লগত বেল আইকনটো দবাবলৈ নাপাহৰিব। ব'লক আজি আমি ঘৰলৈ যাওঁ, আপোনালোকক বাই বাই দিলোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ